हेलो एवरीवन वेलकम टू आफरिन किचन। मैं आज आपनालोকৰ লগত शेयर কৰিবলৈ লৈছো সুজি আৰু নাৰিকলৰ লাৰু। প্ৰথমতে নাৰিকলখিনি কৰি ললে, কৰি এখন কেৰাহীত দিলে। তাৰ পাছতে মায়ে এটা আন্দাজত সৰু গ্লাছ এটা আধা গ্লাছ মান চেনি দিলে, যিহেতু নাৰিকলখিনি কম আছিল, বেছি মিঠা হলেও বেয়া লাগিব। তাৰ পাছতে গেছটো সিমত দি লাহে লাহে ভাজিবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে ভাজোতে দেখিছে আপোনালোকে চেনি আৰু নাৰিকলৰ পৰা পানী ওলাবলৈ ষ্টাৰ্ট কৰিলে। লাহে লাহে ভাজি ভাজি সেই পানীখিনি শুকাবলৈ দিব। তাৰপিছত দেখিব অলপ ডাঠ আৰু আঠাৰ দৰে হৈ আহিব। তেতিয়া সেই নাৰিকলখিনি এখন প্লেটত নমাই ল'লে। নমাই তাতে ভাজি থোৱা চুজি আছিলে, আগতে ভাজি থোৱা আছিলে, সেয়া মই দেখাব নোৱাৰিলোঁ। চুজিখিনি মিক্স কৰি ভালদৰে লাহে লাহে অলপ অলপকৈ মিক্স কৰি চাব, আপোনালোকে নিজে কৰি চালে গম পাব। তাৰপৰা লাহে লাহে অলপ অলপকৈ মায়ে মঠিয়াবলৈ আৰম্ভ কৰিলে আৰু মঠিওৱাৰ পাছত এয়া লাডু বনাইছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।